দেৱজিৎ ভূঞাৰ কবিতা লক্ষ্য ডাঙৰ হলে কাণত লোৱা তোলা। গছত তুলি গুৰি কটা বহু মানুহৰ স্বভাৱ। এনে মানুহৰ অসমত নাই অকণো অভাৱ। জীৱনত নিদিবা পৰিবলৈ এনে লোকৰ প্ৰভাৱ। নিজৰ বুদ্ধি হয় শিলৰ খুঁটি, পৰৰ বুদ্ধিত উজুতি। বিনা পইচাৰ উপদেশ শুনি নলগাবা গাত খজুতি। ঈৰ্ষাপৰায়ণ লোকেই অধিক চাটুকাৰিতা কৰে। ঈৰ্ষাৰ জুইত ভিতৰি ভিতৰি পাছে জ্বলি পুৰি মৰে। শকুনিৰ দৰে ভুল উপদেশ দি মনত আনন্দ লয়। শত্ৰুতকৈও এনে মানুহে জীৱনত কৰে অধিক ক্ষয়। মিঠামুখৰ মানুহৰো অন্তৰ নহয় একেই মিঠা। সুবিধা পালেই খুৱাব পাৰে তোমাক বৰ বিষৰ তিতা। লক্ষ্য ডাঙৰ হলে মুখ বন্ধ কৰি কাণত লোৱা তোলা। ধাৱমান হ'ব পাৰিবা তেতিয়া হৈ আপোন ভোলা।